তো হেল্ল' বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আজি যাবলৈ লৈছোঁ এটা খুব ধুনীয়া জেগাত, মৰাণৰ ৰাঙলী পথাৰ বুলি কয় নেকি? মৰাণৰ ৰাঙলী পথাৰত, য'ত শংকৰদেৱ সংঘৰ অধিৱেশন হৈ আছে সদৌ অসম ভিত্তিত। আৰু মোৰ লগত যাব অপূৰ্ব ভৰালী, আমি দুটাই যাম। আৰু আমাৰ প্লেন নাছিলে আগতে যোৱা, আজি ঘপককৈ ফোন কৰিলোঁ, ইয়াক ওলালোঁ 10টামান বজাত ফোন কৰিছোঁ। আৰু এতিয়া বাজিছে 12টা, এতিয়া প্ৰায় 1টা বাজি গৈছে। আৰু আমি আছোঁ বৰ্তমান দেওশাল আইথানৰ ওচৰত। আৰু এতিয়া ইয়াৰ পৰা যাত্ৰাটো আৰম্ভ কৰিম, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে চাই যাব শেষলৈ, স্কিপ নকৰাকৈ। লগ পাই আছোঁ। আমি দেওশালৰ পৰা এতিয়া যাত্ৰা আৰম্ভ কৰি দিছোঁ। আৰু এইফালে কাষত আছে খুব ধুনীয়া সুন্দৰ বাগান, চাহ বাগান, দুই কাষে আছে বাগান। আৰু ৰাস্তাটো খুব ধুনীয়া। এইফালে মানে মানুহ প্ৰায় অহা যোৱা কৰি থাকে, গাড়ী অহা যোৱা কৰি থাকে। এয়া চাওক, খুব সুন্দৰ বাগান, চাহ বাগান। বন্ধুসকল, এইখিনিতে এটা ভুল হৈ গ'ল, মানে মৰাণৰ ৰাঙলী পথাৰ নহয় বন্ধুসকল, নাহৰকটীয়া ৰাঙলী পথাৰহে হয়। তাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 বাৰ্ষিক অধিৱেশন হৈ আছে। বৰ্তমান আমি অপূৰ্ব আৰু মই তালৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে চাই যাওক, পূৰা মজা হ'ব, শেষলৈ স্কিপ নকৰাকৈ চাই যাওক। তো বন্ধুসকল, আমি এইফালে শ্বৰ্টকাট মাৰি দিছোঁ এতিয়া। শ্বৰ্টকাট আমি তিনিচুকীয়াৰ পৰা এনেকৈ মানে দেওশাল আইথানৰ হয়, টিলিঙা মন্দিৰ হয়, দুলীয়াজান হয়, মানে আমি সোমাই ভিতৰে ৰাস্তা দি যাম। Yo my dogs, এইটোতো চাই থাকক, তো বন্ধুসকল আহি এতিয়া আমি মেইন ৰাস্তাত ওলাইছোঁহি। মানে এইফালে আমি এতিয়া টিলিঙা মন্দিৰ পামগৈ অলপ আগত। তো হেলমেট লগাই লৈছোঁ আমি দুইজনে। তো বন্ধুসকল গৈ আছোঁ, টিলিঙা মন্দিৰ পাই যামগৈ অলপ আগত। তো বন্ধুসকল বৰদুবি পাই গ'লোহি। আৰু এতিয়া ট্ৰেইনখন গৈছে আৰু এতিয়া পাৰ হ'ম। তো বন্ধুসকল আহি এতিয়া টিলিঙা মন্দিৰৰ মানে সন্মুখ ভাগ পাই আছোঁহি। এইবিলাক গোটেইবিলাক দোকান। এই মাজত মানে গৰু আহি গৈছে। বন্ধুসকল, এয়া টিলিঙা মন্দিৰ, টিলিঙা মন্দিৰ পাই গৈছোঁহি। এখন গেটখন ৰখ জানো, এই বৈ বন্ধুসকল নেক্সট ভিডিঅ'ত ভালকৈ বনাম আৰু টিলিঙা মন্দিৰৰ বিষয়ে। এইটো আছে অইল ইণ্ডিয়া লিমিটেড। মাই ডগছ, অইল ইণ্ডিয়া লিমিটেড। বন্ধুসকল দুলীয়াজান পাই গ'লোহি। হয়, এয়া হৈছে দুলীয়াজান বন্ধুসকল, এয়া দুলীয়াজান আপোনালোকে দেখিবলৈ পাইছে। এয়া দুলীয়াজান নগৰ টাউন, অইল ইণ্ডিয়া দুলীয়াজান। বন্ধুসকল এয়া হৈছে দুলীয়াজানৰ বিশাল মেগা মাৰ্ট। বন্ধুসকল আহি দুলীয়াজান পাই গৈছোঁহি এতিয়া। আৰু অপূৰ্বই এখন দোকানত সোমাইছে ৰিচাৰ্জ কৰিবৰ কাৰণে। আৰু ইয়াৰ পৰা আমি আকৌ যাম, ৰিচাৰ্জটো কৰি লওক, তাৰপিছত যাম আৰু ইয়াৰ পৰা ৰিচাৰ্জটো কৰিলে এতিয়া। আৰু এতিয়া আকৌ আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। তো চাই যাওক আপোনালোকে। হৈ গ'ল ৰিচাৰ্জটো। বন্ধুসকল বুঢ়ীদিহিং নদী পাই গৈছোঁহি। বন্ধুসকল আমি এনেকৈ আহি বৰ্তমান বুঢ়ীদিহিং নদী পাই গৈছোঁহি। আৰু যথেষ্ট ডাঙৰ এই নদীখন, বৰ্তমান পানী চানী কমি আছে, কাৰণ খৰালি কাল যিহেতু। আৰু বন্ধুসকল আমি পাই যামগৈ এতিয়া জেগাত। আপোনালোকে চাই যাওক, ভিডিঅ'টো চাই যাওক। বন্ধুসকল গাড়ী ভিৰ দেখিছেনে? পূৰা মানে ভিৰ, আগত পূৰা মানে গাড়ী আহি আছে। মানে আজি শংকৰদেৱ সংঘৰ মানে অন্তিমটো দিন অধিৱেশনৰ। তো সেইটো কাৰণে চব এইবিলাক তাৰ পৰা আহি আছে, তালৈ গৈ আছে মানুহবিলাক। যথেষ্ট ভিৰ ৰাস্তাটো, মানে ভিৰ। আৰু ৰাস্তাটো খুব ওখ, পৰিলে মানে একদম মানে তলত পৰিমগৈ আৰু। এইখন গেট এণ্ট্ৰি, পূৰা জাম লাগি আছে। কোনফালে যাওঁ ধৰিব পৰা নাই, কোনফালে যাব লাগিব এতিয়া, কোনফালে যাবি? তো বন্ধুসকল ফাইনেলি পাই গ'লোহি। পিছফালে আছে অপূৰ্ব। আমি বাইক চাইক এতিয়া থৈ মেলি এতিয়া খোজেৰে গৈ আছোঁ। আৰু এইফালে মানুহ আহি আছে, আৰু বহুতো মানুহ, আজি যথেষ্ট মানুহ হৈছে। তো বন্ধুসকল এই মানুহৰ বাৰীতে ইয়াত মানে গাড়ীবিলাক পাৰ্ক কৰি থোৱা আছে। আৰু মানে পাৰ্কৰ নামত মানে চাৰ্জ লোৱা হৈছে। এইবিলাক মানুহৰ ঘৰত পূৰা গাড়ী চাড়ীবিলাক পাৰ্ক কৰি থোৱা আছে। তো বন্ধুসকল আমি গৈ আছোঁ এতিয়া, অপূৰ্ব মই খোজেৰে গৈ আছোঁ। এতিয়া আগত আছে অধিৱেশনখন। আৰু এতিয়া মানুহ অলপ কম আছে এইখিনিত মানুহ। আৰু গৈ আছোঁ এনেকৈ, এতিয়া মানুহ চানুহ অলপ কম আছে এইখিনিত। আৰু চাগে আগত মানুহ হ'ব, মানে ভিডিঅ' বনাই আছোঁ পূৰা। বন্ধুসকল এতিয়া আমি পথাৰত এনেকৈ নামি দিছোঁ। পথাৰৰ মাজে মাজে যাব লাগিব অধিৱেশনত। তো
তো বন্ধুসকল ফাইনেলি আঙলি পথাৰত পাই গৈছোহি। ইয়াতে হৈছে অধিৱেশনখন আৰু মেইন ৰাস্তাৰ পৰা মানে মেইন গেটেদি যোৱা নাই, আমি পথাৰেদি সোমাই দিছোঁ, শ্বৰ্টকাট মাৰিছোঁ আৰু এতিয়া পথাৰৰ মাজে মাজে গৈ আছোঁ। পথাৰেদি বাকী মানুহবিলাকো পথাৰেদি অহা যোৱা কৰি আছে, কাৰণ মেইন ৰোডেদি যথেষ্ট ভিৰ হৈছে, সেইটো কাৰণে পথাৰেদি শ্বৰ্টকাট দি দিয়া হৈছে। পথাৰৰ মাজে মাজে গৈ আছোঁ, এইবিলাক মানুহবিলাকো পথাৰৰ মাজে মাজে দি আহি আছে আৰু বাইকবিলাকো এনেকুৱা আহি আছে। বন্ধুসকল ইয়াত মানুহবিলাকক মানে ৰখা হৈছিল, এইবিলাক মানুহবিলাক ইয়াতে আছিল। ইয়াত বিভিন্ন জিলাৰ পৰা বিভিন্ন ঠাইৰ পৰা মানে যিবিলাক মানুহ আহিছিল ইয়াতে আছিল আৰু 3 দিন, আজি অন্তিমটো দিন। ইয়াত লিখা আছে বিজনী, বৰপেটা, তেজপুৰ, ধুবুৰী। ধুবুৰীৰ পৰা আহিছে ৰে, জিলা শাখা ধুবুৰী, একদম লাষ্টত সেইটো হৈছে ধুবুৰী। বন্ধুসকল আমি পথাৰেদি আহিলোঁ, মানে অধিৱেশনখনৰ পিছফালেদিয়ে এণ্ট্ৰি কৰিছোঁ। এতিয়া আমি অধিৱেশনখনৰ আগলৈ যাম, পূৰা মানে এণ্ট্ৰি গেটখনৰ ফালে যাম, পিছফালৰ পৰা আগফালে যাম, তাৰপিছত এফালৰ পৰা ভিডিঅ' বনাই যাম। বন্ধুসকল ফাইনেলি পথাৰৰ মাজেদি আহি বৰ্তমান মেইন গেটখনৰ ওচৰত পাইছোঁহি আৰু চাওক বন্ধুসকল কিমান ধুনীয়াকৈ মেইন গেটখন মানে সজাই থোৱা আছে আৰু এইফালেদি বৰ্তমান সাংস্কৃতিক শোভাযাত্ৰালৈ যোৱা মানুহবিলাক আহিবলৈ লৈছে। বন্ধুসকল চাওক কেনেকৈ ট্ৰাকখনৰ ওপৰত এনেকৈ মানে ভাগৱত পাঠ কৰি থকা হৈছে, এনেকৈ ধুনীয়াকৈ ট্ৰাকখনৰ ওপৰত সজাই মেলি। ড্ৰাইভাৰটো কেনেকৈ দেখিছে, আৰে ড্ৰাইভাৰটোৱে জানে কেনেকৈ চলাই আছে, মানে আচৰিত। তো চাই কি ধুনীয়াকৈ মানে এনেকৈ মানে ট্ৰাকখনৰ ওপৰত ভাগৱত পাঠ কৰি থকা হৈছে। বন্ধুসকল চাওক এয়া হনুমানে পূৰা যুদ্ধ লাগি গৈ আছে, মানে পূৰা যুদ্ধ লাগি আছে। এয়া আমি ভিতৰলৈ গৈ আছোঁ সোমাই। মা কচম অসুৰ আহিছে ৰে, অসুৰ। বন্ধুসকল চাওক কিমান মানুহ হৈছে, মানে ইমূৰৰ পৰা সিমূৰলৈকে একদম চকুৰে মনিব নোৱাৰি। মানে ইয়াত অকল নাহৰকটীয়া অঞ্চলৰে মানুহ নহয়, গোটেই মানে অসমৰ মানুহ আছে ইয়াত, মানে ইমূৰৰ পৰা সিমূৰলৈকে মানুহেই মানুহ, মানে মনিবই নোৱাৰি মানে একদম। ইফালে মানুহ সিফালে মানুহ অহা যোৱা কৰি আছে পূৰা। চাওক বন্ধুসকল, মাই ডগ জেলেপি কেনেকৈ বনাই আছে চাওক। যথেষ্ট মানুহ। বন্ধুসকল এতিয়া পূৰা মানে মেলাৰ মাজত সোমাইলোঁ আৰু চাওক মানুহ কিমান মানুহ হৈছে, মানে বন্ধুসকল ইয়াত মানে ভৰি থ'বলৈ জেগা নোহোৱা হৈছে, এনেকুৱা পৰিস্থিতি হৈ গৈছে, মানে মানুহে মানে যথেষ্ট মানুহ হৈছে। মানে বন্ধুসকল মানে এনেকৈ গৈ আছোঁ মানুহৰ ভিৰৰ মাজে মাজে। চাওক বন্ধুসকল এতিয়া পূৰা বজাৰৰ মাজে মাজে যাম, মানে মেলা মাজে মাজে ঘূৰিম, মানে চাওক বন্ধুসকল। তো বন্ধুসকল ঘূৰি আছোঁ এনেকৈ পূৰা মানুহৰ মাজত এনেকৈ ঘূৰি আছোঁ, এইফালে পূৰা বিপণী। বন্ধুসকল ইয়াত মানে কিতাপৰ বিপণীও আছে, মানে ইয়াত খুব ধুনীয়া কিতাপ গ্ৰন্থ দিয়ে আছে ইয়াত। লওঁ নেকি? তো বন্ধুসকল কোনফালে যাওঁ কি কৰোঁ পাত্তা পোৱা নাই, মানে যথেষ্ট ডাঙৰ। তো বন্ধুসকল আহি ইয়াত আমাৰ সুবৰ্ণক লগ পাই গ'লোঁ, লগৰ হয় একেলগৰ। আৰু এতিয়া কি কৰি আছোঁ ভাই? কি কৰি আছোঁ? পখিলা চাই আছে। তো বন্ধুসকল এতিয়া আমি তিনিচুকীয়া গেং, এইকেইটা গোটেইকেইটা তিনিচুকীয়া ল'ৰা, আমি তিনিচুকীয়া ল'ৰাকেইটা ঘূৰি আছোঁ এনেকৈ। তিনিচুকীয়া গেং লগ পাই গ'লোঁ ইয়াত। বৰ্তমান 2জন আহিছিলোঁ, এতিয়া আমি কেইজন হৈ গ'লোঁ? বৰ্তমান 5জন হৈ গ'লোঁ। এই মজা। বন্ধুসকল পোৱালিবিলাকে পূৰা চুইমিং পুলত। এইটো চুইমিং পুল নহয়, বোকাৰ পুল। বন্ধুসকল পূৰা মানুহ, যথেষ্ট মানুহ হৈছে, যথেষ্ট মানুহ। গোটেই মেলা, এখন মেলা। লগৰ কেইজন ক'ত গ'ল হেৰাই থাকিলে, মানে তিনিচুকীয়া লগৰ 2জনমান লগ পাইছিলোঁ, ক'লৈ গ'ল বিচাৰি পোৱা নাই, পাছত থাকি আহিলে চাগে। এতিয়া অপূৰ্ব আৰু মই আকৌ ঘূৰি আছোঁ আৰু যথেষ্ট মানুহ আছে, ভিৰ গৈ আছোঁ আৰু চাইডে বিপণীবিলাক আছে খুব সুন্দৰকৈ। বন্ধুসকলে চাওক কাঠেৰে নিৰ্মিত কিছুমান সামগ্ৰী। বন্ধুসকল চাওক কিমান ধুনীয়াকৈ কাঠেৰে মানে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰিব পৰা যায়। এইখন হৈছে মানে কাঠেৰে নিৰ্মিত সামগ্ৰীৰ বিপণী, খুব ধুনীয়াকৈ মানে দিয়া হৈছে। এইফালে গোটেইবিলাক আমাৰ থলুৱা পৰম্পৰাগত সাজপাৰৰ বিপণী আছে এইফালে। তো বন্ধুসকল ইয়াত বিভিন্ন কাঁহৰ বাচন বৰ্তনৰ বিপণী দিয়া হৈছে কম মূল্যত। শৰাই আছে, সৰ্থেবাৰী কাঁহ।
আপোনাৰ দাম কিমান হ'ব আজি লাষ্ট দাদা এইটো দাম দাম এনে 14,000 দাম মিলাই যথেষ্ট দাম অলপ ডিছকাউণ্ট আছে যথেষ্ট ভিৰ ওলালো আৰু ভিৰৰ মাজৰ পৰা বন্ধুসকলে কাঁচা বাদাম তো বন্ধুসকলে কাঁচা বাদাম তো বন্ধুসকল পুৰা ভিৰৰ মাজৰ পৰা ওলালো মেলা ভিৰৰ মাজৰ পৰা এতিয়া গৈ আছোঁ কলৈ যাওঁ নাজানো তো ক'ত যাওঁ এতিয়া আকৌ যাওঁগৈ নেকি অলপ ঘূৰিম আৰু তাৰপিছত ঘৰলৈ যাম ডগছ মানুহ পুৰা ভিৰ যথেষ্ট মানুহ এতিয়াও অহা যোৱা কৰি আছে আজি অন্তিমটো দিন কাৰণে যথেষ্ট মানুহ হৈছে ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে ইয়াত অসমৰ প্ৰতিটো প্ৰান্তৰ মানুহ ইয়াত আছে বৰ্তমান একদম শদিয়াৰ পৰা ধুবুৰীলৈকে মানুহ চাৰিওফালে মানুহ তো বন্ধুসকল আমি মেলাখন চাই আহিলোঁ অপূৰ্ব আৰু মই আৰু দুজনমান তাত লগ পাইছিলোঁ তিনিচুকীয়া আমাৰ সিহঁতে ক'ত হেৰাই গ'ল মানে গমেই নাপালোঁ ভিৰৰ মাজত ক'ত হেৰাই থাকিলে আৰু আমি এতিয়া আকৌ আগৰ জেগালৈ আহিছোঁ আৰু বন্ধুসকল চাওক ইয়ালৈ মানে মামাও আহিছে হিমন্ত মামা পুৰা মাজত বহি আছে মানে মোবাইলত ভালকৈ দেখি নাপাব জুম কৰি দিছোঁ তথাপিও মানে দেখুৱাইছোঁ আৰু ইয়াত মামা আহিছে মানে হিমন্ত মামা পুৰা মাজত বহি আছে তো বন্ধুসকল ফটো চটো উঠা হৈ গ'ল টপু বাৰু মই মানে দুটাই ফটো উঠিলোঁ খুব ধুনীয়াকৈ থামনেলত আপোনালোকে দেখা পাব ফটোকেইখন আৰু ফটো নহয় অৱশ্যে থামনেল উঠিলোঁ আমি থামনেলে উঠোঁ ফটো নুঠোঁ বন্ধুসকল গৈ আছোঁ এতিয়া ঘৰলৈ সন্ধিয়া হৈছে বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'লৈ আহিম আজিলৈ মানে